Good morning, বন্ধুসকল। বৰ্তমান এতিয়া ৰাতিপুৱা বাজিছে 5টা আৰু 5টা ইফালে আন্ধাৰ হৈ আছে। চাওক কুঁৱলী পাই একো দেখিব পোৱা নাই, কুঁৱলী পৰিছে চাওক। আৰু চাওঁতে আমাৰ 2022টো শেষ হ'ল। আজি শেষ দিন 31 তাৰিখ। সেই গতিকে ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিছোঁ। বৰ্তমান আজিও কামত যাব লাগিব। চাওঁচোন আজি কি হয় গ'লো বন্ধুসকল, চাই থাকিব। আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা থাকিল আৰু সকলোকে হেপী নিউ ইয়েৰ। সকলো ৰাইজকে দিছোঁ, অসমবাসী ৰাইজ সকলোকে ধন্যবাদ থাকিল। চাই থাকিব মোৰ আজি ভিডিঅ'টো। আৰু কোনে আজি 2022টো বিদায় দিবৰ কাৰণে কোনে কি কি ৰেডি কৰিছে আজি কমেণ্ট কৰি জনাবচোন। 30 এপ্ৰিলৰ মালকেইটা খাই আছে, এই পটনাকেইটা এইফালে খাই আছে। একেবাৰে নাই চাই গ'ল, জিতলৈ যাম বুলি ভাবিছিলোঁ আৰু পৰি গ'ল। আজি গাড়ীখন থকাৰ কাৰণে এতিয়া মই ইমান দেৰি হোৱাৰ কাৰণে গাড়ীখন লৈ যাব পৰা হ'লোঁ। আৰু এয়া ইমাৰ্জেঞ্চিৰ কাৰণে এইবিলাক লাগে দৰকাৰী। আৰু চাওক কুঁৱলী চাওক। ভিডিঅ'টো চাই প্লিজ বন্ধু ছাবস্ক্ৰাইব কৰি দিব। যিসকলক কৰা আছে আন্তৰিক ধন্যবাদ থাকিল। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বন্ধুসকল। বৰ্তমান আকৌ এতিয়া বাগানলৈ গৈ আছোঁ, কাৰণ আজি গাড়ী লাষ্ট শেষ দিনটোৰ কাৰণেতো বেলেগৰ কাৰণে কি নাজানো, সেই 2022 কাৰণে মোৰ কাৰণে বহুত ভালেই গ'ল। সেই গতিকে আৰু চাই থাকক। এয়া মিক্স চিজ চানা লৈ আহিছোঁ ধুনীয়াকৈ। মাছ চাওক, সৰু মাছ চাওক, এয়া চানা। গাহৰি মাংস ক'ত আছে? ইয়াত আছে গাহৰি মাংস। এয়া চাওক গাহৰি ইয়ে। বন্ধু হ'ল এতিয়া চাওক, আমাৰ ঘৰত এইটো সম্পূৰ্ণ আমাৰ দাদা ল'ৰা প্ৰব্লেম, সেই গতিকে মোক বহুত ভাল পায়। ইমান ভাল বন্ধুসকল, এতিয়া ভিডিঅ'টো এইখিনি পৰিসমাপ্তি কৰিবলৈ আছোঁ। ধন্যবাদ থাকিল। হেপী নিউ ইয়েৰ সকলোকে আন্তৰিক শুভেচ্ছা থাকিল।